নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে শুভজিকাটা চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ লৈ আহিছোঁ। যিসকল ল'ৰা-ছোৱালীয়ে তোমালোকে ADRE তোমালোকৰ গ্ৰেড 4 এক্সাম দিছিলা, তেখেতসকলৰ বাবে বহুতেই ভাল খবৰ, যিহেতু OMR চিট ডাউনলোড কৰাৰ কথা ইতিমধ্যে অফিচিয়েল ৱেবছাইটত আহি গৈছে। তোমালোকৰ সম্পূৰ্ণ ভিডিঅ'টো চালে শেষলৈকে গম পাবা কি কথা উল্লেখ কৰা হৈছে সেই OMR চিটখন ডাউনলোড কৰাৰ ক্ষেত্ৰত। সেইকাৰণে শেষলৈকে চাবা বুলি আশা থাকিলে, আৰু প্ৰথমবাৰ যিসকল ল'ৰা-ছোৱালী মোৰ চেনেলত আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থবা। তো বন্ধুসকল, মই প্ৰথমতে ক'ব বিচাৰিছোঁ, তোমালোকে SLRC যি অফিচিয়েল ৱেবছাইট আছে, তোমালোকে যদি গুগলত SLRC বুলি তোমালোকে মাৰি দিয়া, গ্ৰেড 4 বুলি তোমালোকে যেতিয়া টাইপ কৰি পিনে মাৰি দিয়া, তেতিয়া তোমালোকৰ ধুনীয়াকৈ অফিচিয়েল ৱেবছাইটত আহি যাবা। তাত তোমালোকৰ গ্ৰেড 4 পোষ্ট বুলি লিখি পেপাৰ 1ত যি লিখা আছে, তাত তোমালোকৰ SSLC লেভেল অৰ্থাৎ তোমালোকৰ 10 লেভেল আৰু লগতে ITI পাছসকলে যিসকলে এক্সাম দিছিলা, তেখেতসকলে নিজৰ OMR চিট ইয়াত ডাউনলোড কৰিব পাৰিব ক্লিক হেয়াৰত তোমালোকে ক্লিক কৰি। লগতে যিসকলে তোমালোকৰ পেপাৰ 2 আছে, পেপাৰ 2 ৰিড আপ টু 8 পাছসকলে ইয়াত তোমালোকে ডাউনলোড কৰিব পাৰিব ক্লিক হেয়াৰত তোমালোকে ক্লিক কৰি পিনে তোমালোকে ডাউনলোড কৰিব পাৰিব নিজৰ OMR চিটসমূহ। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াত এতিয়ালৈকে তোমালোকৰ কুৱেশ্যন বুকলেট আৰু OMR ডাউনলোডৰ কাৰণে অপশ্যন দিয়া হৈছে। ইয়াত তোমালোকৰ আনচাৰ কিসমূহ, য'ত তোমালোকৰ আনচাৰসমূহ ভুল হৈছে শুদ্ধ হৈছে লিখা থাকে, তোমালোকৰ আনচাৰ কিসমূহ তোমালোকৰ ইয়াত এতিয়ালৈকে একো অপশ্যন অহা নাই। হয়তো যেতিয়া তোমালোকে এই আনচাৰ চিটসমূহ ডাউনলোড কৰিবলৈ এপ্লাই কৰা সময় দিব, সেই সময়ছোৱাতে তোমালোকৰ আনচাৰ কিসমূহ তোমালোকৰ ইয়াত যেনেকৈ ডাউনলোড কুৱেশ্যন বুকলেট বুলি আছে, তেনেকৈ আনচাৰ কি ডাউনলোডৰ অপশ্যন আহি যাব। সেইটো কাৰণে তোমালোকে চিন্তা কৰিব নালাগে, সেইটো সময়ত দেখাই যাব, আৰু যেতিয়াই আহে আপডেট মই ভিডিঅ' যোগেদি তোমালোকক অৱগত কৰি দিম। এতিয়া কথা হৈছে, যেতিয়া তোমালোকে ইয়াত ক্লিক হেয়াৰত তোমালোকে ক্লিক কৰিবা, কি আহিছে মই তোমালোকক দেখাই দিছোঁ। যেতিয়া তোমালোকে ক্লিক হেয়াৰত ক্লিক কৰিবা, তেতিয়া তোমালোকৰ ওচৰলৈ কি আহিছে, ইয়াত তোমালোকৰ এখন বেলেগ পেজত লিখিছে, অনলাইন পৰ্টেল উইল বি মেড লিভ ফৰ ডাউনলোডিং অফ ছফ্ট কপি অফ OMR আনচাৰ চিট 13 নৱেম্বৰ অৰ্থাৎ 2024 13 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 11:30 বজাত, অৰ্থাৎ এতিয়া নহয়, তোমালোকে ৰাতিপুৱা 11:30 বজাৰ পৰা নিজৰ যি OMR চিট আছে ডাউনলোড কৰিব পাৰিবা। হয়তো 11টামান বজাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা নিজৰ OMR চিটসমূহ। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যেন তোমালোকৰ তোমালোকৰ এক্সাম 27 অক্টোবৰ তাৰিখে হৈ গৈছিলে, বহু দিনৰ পিছত তোমালোকৰ আনচাৰ কিসমূহ তোমালোকৰ বা OMR চিটসমূহ তোমালোকে ডাউনলোড কৰা অপশ্যন পাইছা। আজি 13 তাৰিখ হৈছে যিহেতু, সেইটো কাৰণে তোমালোকে নিজৰ OMR চিটসমূহ ডাউনলোড কৰি ল'বা। আৰু আজি এপ্লাই কৰিলে তোমালোকে আজি নোপোৱা। গ্ৰেড 3 যেনেকৈ তোমালোকে এপ্লাই কৰিছা, তেনেকৈ ইয়াতো এপ্লাই কৰিব লাগিব। 50 ৰুপিজ তোমালোকে পে' কৰিব লাগিব। আৰু যদি তোমালোকৰ তোমালোকৰ কুৱেশ্যনত তোমালোকৰ অবজেকশ্যন আছে তাত, তেতিয়া তোমালোকৰ 500 টকা দি তোমালোকে অবজেকশ্যন কৰিব পৰা যায়, তোমালোকৰ কুৱেশ্যনৰ আনচাৰটো শুদ্ধ হৈছে আৰু তেখেতসকলৰ ভুল হৈছে, তেতিয়া তোমালোকে 500 টকা পে' কৰি পিনে তোমালোকে অবজেকশ্যনো কৰিব পাৰিবা। তো ভিডিঅ'টো ইমানেই আছিলে, যদি চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, লগৰসকলক জনাই দিয়া। যিসকলে গ্ৰেড 4 এক্সাম দিছিলা, তেখেতসকলে নিজৰ এতিয়া কিমান মাৰ্কছ পাইছে সঠিককৈ এইটো ভিডিঅ'ত গম পাবা, আৰু লগতে এতিয়া তেখেতসকলে সঠিকভাৱে কাট অফ কিমান যাব সেইটোও তোমালোকে আন্দাজ এটা কৰিব পাৰিবা বা এক্সপেক্ট এটা কৰিব পাৰিবা। তো ভিডিঅ'টো ইমানেই আছিলে, চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।